মই তেতিয়া গুৱাহাটীত থাকোঁতে এইটো গান লিখিছিলোঁ তেতিয়া যে গাৰ্লফ্ৰেণ্ডজনী আহক চাই যাওক যে মই কেনেকৈ আছোঁ, কেনেকৈ খাওঁ, কেনেকৈ শুওঁ। আজিকালি বাৰু এইবোৰ চিষ্টেম নাই, আজিকালি একেলগে থাকেতো। তই একেলগে আছে নেকি কাৰোবাৰ লগত? নাই, অ'কে। মই এটা কথা কৈছোঁ, জুবিন আমাৰ কাৰণে জীৱন্ত ভগৱান। জিন্দাবাদ জিন্দাবাদ, বঢ়িয়া। আমাৰ জুবিন গাৰ্গ শংকৰদেৱৰ 120 বছৰ আহিছোঁ, মহাপুৰুষ শংকৰদেৱৰ। আমি আশা কৰোঁ জুবিন গাৰ্গ 121 বছৰ জিন্দাবাদ। জুবিন গাৰ্গ জিন্দাবাদ। হয় না ভাই? আৰু কি আছে? থেংক ইউ। 120 বছৰ থাকিলে বৰ দিগদাৰ হ'ব খালি মানে। 121 বছৰ, 21 বছৰ। এই 50 বছৰতে ইমান উৎপাত কৰিলোঁ আৰু 120 বছৰত কি কৰিম কোনো ঠিক নাই। চ' যেতিয়ালৈকে কাম কৰি থাকিম তেতিয়ালৈকে জীয়াই থাকিম বছ। যিদিনা কাম কৰিব নোৱাৰিম সেইদিনা মৰি যাম, খতম, বাই বাই। আৰু চিনেমা কৰি আছোঁ 3-4খন নতুন। এতিয়া কৰোণাৰ পিছত আমাৰ আকৌ চিনেমা যিটো ইণ্ডাষ্ট্ৰি উঠি আহিছিলে আকৌ নামি গৈছে, এতিয়া আকৌ উঠাব লাগিব। চ' সকলোকে আহ্বান জনাইছোঁ, অসমীয়া চিনেমা চাব। আমি কষ্ট কৰি চিনেমা বনাই আছোঁ, জ্যোতিৰে বনাই আছে, মই বনাই আছোঁ, ৰবিয়ে বনাইছে। মোৰ এইবছৰ 4খন চিনেমা ৰিলিজ হ'ব। চ' সকলোকে আহ্বান জনাইছোঁ চাবলৈ আহিবৰ কাৰণে। ডক্টৰ বেজবৰুৱা আহিব, ৰাজনীতি আহিব, যোদ্ধা আহিব, চিকাৰ আহিব। তাৰপিছত আহিব এখন মোৰ নিজৰ চিনেমা ৰৈ ৰৈ বিনালে, এখন ডাঙৰকৈ কৰিম অহা বছৰ। এই বছৰ নহয়, অহা বছৰ। মোৰ ভালকৈ মনত নাই গানটো, ই গাব বিচাৰিছে। মই ক'লোঁ যে এটা গান গা, সি কৈছে আপোনাৰ গান এটা গাম। দুইটা গান কিন্তু মোৰ প্ৰথম চিনেমাৰ গান। মন গ'লে মোৰ কাষলে আহিবা এদিন অকলে, কিদৰে শুওঁ কিদৰে খাওঁ চাই যাবা আহি নিৰলে। মই তেতিয়া গুৱাহাটীত থাকোঁতে এইটো গান লিখিছিলোঁ তেতিয়া যে গাৰ্লফ্ৰেণ্ডজনী আহক চাই যাওক যে মই কেনেকৈ আছোঁ, কেনেকৈ খাওঁ, কেনেকৈ শুওঁ। আজিকালি বাৰু এইবোৰ চিষ্টেম নাই, আজিকালি একেলগে থাকেতো। তই একেলগে আছে নেকি কাৰোবাৰ লগত? নাই, অ'কে। এটা কথা এটা কওঁ যে আপোনালোকে জানে মই কলাগুৰু ফেষ্টিভেল পাতোঁ। লাষ্ট 2 বছৰ পাতিব পৰা নাই। বৰপেটাত পাতিছোঁ, মই টংলাত পাতিছোঁ, মই নগাঁৱত পাতিছোঁ, গুৱাহাটীত পাতিছোঁ, বিভিন্ন জেগাত। এইবাৰ মই মাজুলীত পাতিম। ত' সকলোকে নিমন্ত্ৰণ জনাইছোঁ। জানুৱাৰী মাহৰ লাষ্টত 30-31 দুদিন হ'ব। আপোনালোক মাজুলী আহিব, মই থাকিম তাত একেলগে। থেংক ইউ। অসমত চবকে উদীয়মান শিল্পীয়ে বুলিয়ে কয়, ভাগ্য ভাল মোক কোৱা নাই এতিয়া। মই এটা কথা কওঁ, মই 1992 ষ্টাৰ্ট কৰিছিলোঁ, 99 মানলৈকে মোক উদীয়মান শিল্পী বুলিয়ে ক'লে। তেতিয়া কিন্তু মই চিনেমাও কৰিলোঁ। উদীয়মান চদীয়মান নাই, শিল্পী আৰু বছ। Oh my same ফুসফা আকৌ এইটো মানে ৰাইজে বিৰাট আদৰি লৈছিল। আমি শ্বুটিঙতে বিৰাট হাঁহো, মানে এইবিলাক শ্বুটিং কৰি পেলাই। সেইদিনাখন এটা বনাইছিলোঁ বাইলঙে মই, মনত আছেনে? মামা খাটা মামা ইয়া মামা আটা মামা নগে নে জীবন নে পবি নে কুছ তোমাকে নাপালে জীৱনটো ফুচ। মামা পুতুল মামা ইয়া মামা বিপিন মামা নগে নে পবি নে জীৱন নে কুছ তোমাকে নাপালে জীৱনটো ফুচ। ধন্যবাদ। মই আৰু এটা গাওঁ, আৰু এটা গাব